নমস্কাৰ মনে কেলা বৰ ঠাণ্ডা পৰিছে মাছ খানা বৰ লগাই ন বৰ ঠাণ্ডা পৰিছে নমস্কাৰ মনে যাকল পুনৰ স্বাগতম জনাইছো মইনতা ৰোজ ভিডিঅ'লে আৰু আপোনালোকে চাই আছে ডিজে হাজৰিকা ৰোষ্টিং আজি ভিডিঅ'টো ন অসমৰ কেইটামান ফকতীয়া চেনেলৰ ওপৰত ৰোষ্ট কৰিব লৈছো ভিডিঅ'টো বহুত হিট হ'ব বহুত ধামাকা হ'ব গতিকে প্লিজ শেষলৈকে চাই যোৱা মানে গাইস বৰ্তমান অসমৰ কিছুমান নিউজ চেনেল নহয় হিহঁতৰ নাম ৰাখিব লাগিছিল কেলা ড্ৰামা চেনেল কমেডি চেনেল গজব বেজতি হে মানে ইহঁতৰ সমান বৰ্তমান অসমত ফকতীয়া বেকাৰ কাণ্ড জ্ঞানহীন একো বস্তুৱে নাই গাইস এইকেইদিন ছচিয়েল মিডিয়াত চলি থকা বিয়াখনৰ কথাকে কওঁ পাত চেলেকা কুকুৰটোৱে হয়তো কি জানে তাৰ পৰা গুছিল কিন্তু হিহঁতে টিআৰপি ভিউছৰ স্বাৰ্থত ন কেলা নিউজ কৰিয়ে আছে उलाई आसे अश्लील मैसेज और स्क्रीनशॉट अच्छा हमको सिखा रिया है हॉट फोटो बिसरा दरार जी व्हाट्सएप वार्ता फेसबुक तीव्र गतित वायरल एटिया यही नहीं अभी और सुनिए এই স্ক্রিনশট বুৰ আকৌ কোনে কৰিছে ভাইৰেল কথা কব আহে তহতে কৰিছ ভাইৰেল কেলা আৰুনো কোনে কৰিছে হে তহতে দেখোন হে একটা মেছেজৰ স্ক্ৰিনশট দেখাই কেলা দিনে ৰাতি ভিডিঅ' বনাই দুটা জীৱন তহতি ধ্বংস কৰিছ বেলেগ কেলা কোনো কৰা নাই কেলা বেন গাঁৱৰ বিয়নি মেলতো কেলা ইমান কথা নুখুচৰে ইহঁতৰ নিচিনা কেইটামান ফকতীয়া নিউজে কেলা যিমান একেটা কথা খুচৰি থাকে লাচৰম বাদ দিয়া টোপনি কিয় নাই ৰবা অলপ কথা পাতিলো বাইদেউ হতো এইবোৰ চাবৰ মন নাই আৰু কেলা কৰা ভিডিঅ' আছে যদি দি দিয়ক কেলা Так дайте пацанам посчитать потери Суммы нули погибают на сцене Снова один прогуляюсь без тени Заливаю лик, поцелуй на шее তো গাইস এবাৰ আহো পেগা নিউজৰ ওচৰলৈ এইটো তো কেলা বহুত ফকতীয়া ধুৰন্ধৰ চেনেল বিয়াৰ আগতে গৰ্ভৱতী হৈছিল দেৱলীনা সেয়েহে খৰখেদাকৈ বহিলে বিয়াত সেয়া কৈছো নহয় এনে অসমৰ ৰাজা কেলা এই চেনেলটোৰ নাম পেগা নিউজ থোৱা নাই ইহঁতি কেলা ন কোন প্ৰেগনেন্ট হল কোন নাই হোৱা কেলা ঘৰে ঘৰে গৈ টেষ্ট কৰি ফুৰে প্ৰেগনেন্সি টেষ্ট কৰি ফুৰে সেইকাৰণে এইবিলাক বাতৰি দি ফুৰে কৈছো নহয় বৰ্তমান অসমৰ কেলা ধুৰন্ধৰ বেকাৰ ফাকলাণ্ড চেনেলৰ ভিতৰত এইটোৱে প্ৰথম নাম তাৰ কেলা পেগা নিউজ গাইস এই চেনেলটো ন মই কেলা বহুত দিনৰ আগৰ পৰা চাই আছো হিহঁতৰ কেলা নিউজ এটাই যে কাৰ ঘৈনী কেলা কাৰ লগত পলাই গল কোন কেলা কাৰ লগত বিয়া হৈ কেতিয়া প্ৰেগনেন্ট হল কোনে কেলা দিনত কেইবাৰ হাগিলে মুঠতে কেলা নিউজৰ নামত গু বেঞ্চত গু কেলা গু বিয়াৰ আগতে গৰ্ভৱতী হৈছিল দেৱলীনা আবে লাউৰা কেলা দেৱলীনা প্ৰেগনেন্ট হল তাতে কেলা অসমৰ ৰাইজৰ কাজ চেপডাল হল মই এইটোৱে কম যে এনে ধৰণৰ চেনেলবোৰ ন কেলা নিউজৰ নামত কলংক বিয়াৰ আগতে গৰ্ভৱতী হৈছিল দেৱলীনা সেয়েহে খৰখেদাকৈ বহিলে বিয়াত বাবা এটা কাম কৰ কেলা কেনেকে প্ৰেগনেন্ট হল এবাৰ দেখাই দে কেলা অধৰদণ্ড ফটোবোৰটো কালেকশ্যন কৰি দিয়ে তাইৰ এইটোনো তহঁতৰ কাৰণে একেবাৰে সাধাৰণ কথা অসমত নিউজ কৰিবলৈ ন বহুত নিউজ আছে কৰবা নদী কাষত দলং নাই গাঁৱলীয়া জেগাত দলং নাই কোনোবা মেধাৱী ল'ৰা ছোৱালী পঢ়াত বহুত ভাল কিন্তু পঢ়িবলৈ সিহঁতৰ সুবিধা নাই বা কিবা ক্ষেত্ৰত সিহঁতি বহুত ভাল কিন্তু সিহঁতৰ সেই কামটোত আগবাঢ়ি যাবলৈ সিহঁতৰ টকা পইচা নাই বিভিন্ন ধৰণৰ মানে অসমত বিভিন্ন ধৰণৰ সমস্যাৰে ভৰপূৰ হৈ আছে সেইবিলাক নিউজ কৰে আৰু কেলা আজে বাজে নিউজ বিলাক পেঞ্চত কি ঘেণ্টা দৰকাৰ কেলা হা বাহিৰৰ কথা অসমৰ ৰাইজে কি মানে কেলা সমূহ অসমবাসী ৰাইজক মই এইটোৱে কম যে এনেধৰণৰ চেনেলসমূহ বৰ্জন কৰক যিমান পাৰে ন ৰিপৰ্ট মাৰক নহলে অসমখন এদিন ইহঁতি ন বৰ বেয়া পথলৈ লৈ যাব
So guys, thank you so much for watching my video and video to চাই যদি ভাল পালে ন প্লিজ এটা লাইক কৰিব আৰু কেনে পালে কমেন্ট কৰি জনাব আৰু যি সকলে চেনেলটো নতুনকৈ আহিছে ন প্লিজ সাবস্ক্ৰাইব কৰি লব ইয়াৰ এনে ধৰণৰ ৰোজ ভিডিঅ'সমূহ মই চেনেলটো যোগেদি লৈ আহি থাকিম গতিকে প্লিজ সাবস্ক্ৰাইব কৰি লব আৰু এই বাতৰিসমূহ যদি আপোনালোকে বৰ্জন কৰিব বিচাৰে বা এই বাতৰিসমূহৰ পৰা দূৰত থাকিব বিচাৰে গতিকে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব so thank you